নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে ময়ো ভালে কুশলে আছো আজি বিশেষকৈ মই এই ভিডিঅটো বনোৱাৰ কাৰণ হৈছে মই এগৰাকী আমাৰ ফিল্ম জগতৰ এগৰাকী নাম কৰা মহিলা হে মহিলাটো মোৰ ভন্টিয়ে হয় গতিকে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো কাৰণ বহুতে চিনি পাব পাৰে বহুতে চিনি নাপাবও পাৰে হয়তো নামটো শুনিছে যিহেতু তাই নিজে ফিল্মত মানে মুখখন আপোনালোকে চিনি নাপাব যেহেতু ব্যাকগ্ৰাউণ্ডত থাকে আৰু ফিল্ম মেকাৰ আসলতে ফিল্ম বনায় ডাইৰেকশ্যন দিয়ে কাহিনী লিখে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত বেছি দিন হোৱা নাই 4-5 বছৰ হৈছে আৰু যেতিয়াৰ পৰাই ইণ্ডাষ্ট্ৰীত সোমাইছে তেতিয়াৰ পৰাই নাম কৰি আছে কেনেকৈ নাম কৰিছে আপোনালোকে গম পাব তে মই চিনাকি কৰাই দিওঁ ভন্টি তোমাৰ নামটো নিজে কোৱাচোন মোৰ নাম শ্ৰীমতী ভৱানী দলেতাহু মই দিল্লীত থাকো আৰু কিন্তু মই মানে কৰ্মসূত্ৰে মানে চিনেমা বনোৱাৰ কাৰণে মই অসমত আহি আছো এইকেইদিন মই বাৰ তালৈ আহিলো বা মোৰ বা হয় এইখিনি সুযোগতে মই মাতিলো আৰু আমাৰ বহুত কথাও আছে আৰু ভন্টি তুমি আসলতে ফিল্ম জগতত কেনেকৈ আহিলা কাৰণ যিহেতু মই যেতিয়া ফিল্ম জগতত সোমাইছিলো তেতিয়া তোমাৰ পৰা সেইটো লক্ষণ মই অকণমানো দেখা নাছিলো আৰু এটা কথা মই ইয়াত স্বীকাৰ কৰোঁ মোৰ ফিল্ম লাইনত অহাৰ মেইন কাৰণটোৱে হৈছে ভন্টিৰ দেউতা মোৰ খুৰাই যদি মোক এই ফিল্ম লাইনত ছাপৰ্ট নিদিয়া হ'লে মই নকৰোঁ বুলি ভাবিছিলোঁ আৰু খুৰাক কৈছিলোঁ মই গীত গাওঁ যেতিয়া মই আৰু ফিল্ম লাইনত নাযাওঁ তেতিয়া খুৰাই মোক কৈছিলে যে নহয় মোক অয়াও বুলি মাতে অয়াও আমি ফিল্ম এখন তোমাৰ কাৰণে বনাই দিব নোৱাৰোঁ তোমাক উপজাচি ডাইৰেক্টৰে প্ৰডিউচাৰে নিজে মাতিছে তুমি এইটো সুযোগ নেহেৰুৱাবা তুমি কৰিবই লাগিব বুলি কোৱাৰ কাৰণে মই তেতিয়াই ফিল্ম জগতত তেতিয়াৰ পৰাই মই পদাৰ্পণ কৰিছোঁ বুলি ক'ব পাৰি আৰু তেতিয়া মই মানে সৰু আছিলো ক্লাছ 7ত আছিলো মোৰ এতিয়াও মনত আছে তেতিয়া মই ফিল্মৰ ইণ্টাৰেষ্টৰ কথা মই জানিব পৰা নাছিলো মুঠতে ইণ্টাৰেষ্ট নাই বুলি মই ভাবিছিলো আচলতে কেতিয়াৰ পৰা কেনেকৈ ইণ্টাৰেষ্ট নাছিলে বাৰু মই খালি কাহিনী লিখি ভাল পাইছিলো কাহিনী মানে মই সৰুৰ পৰাই লিখো ক্লাছ 6-7ৰ পৰাই মই কাহিনী লিখো আৰু মোৰ মানে কাহিনী মোৰ একদম পুৰা মই কাহিনী লিখাৰ কাৰণে মানে এৱাৰ্ডো পাওঁ অন দা স্পট মই ষ্টৰী বনাই দিওঁ চ' মানে মোৰ কাল্পনিক মানে জগতত থাকি খুব ভাল পাওঁ সৰুৰ পৰাই মানে উপন্যাস নভেল চভেল বহুত পঢ়ো ত' তাৰপিছতে মই যেতিয়া কাহিনী লিখিছিলো মই মানে গ্ৰেজুৱেশ্যনলৈকে বহুত লিখি মেলি থাকিলো কিন্তু পাছত আকৌ কেৰিয়াৰ কিবা কিবি কৰোঁতে লিখা হেবিটটো একদম গুচি গ'ল তাৰপিছতে কভিডক মানে এক প্ৰকাৰ কভিডৰ বহুত প্লাছ পইণ্টো আছে মাইনাছো আছে কভিডৰ আমাৰ পিৰিয়ডটো সকলোৰে মনত আছে তো তেতিয়াৰ কিছুমান পজিটিভ দিশো আছে নেগেটিভ দিশো আছে পজিটিভ দিশটো এইটো হৈ গ'ল মানে মই যিহেতু প্ৰাইভেট কোম্পানীৰ লগত মানে কাম কৰি আছিলো বহুত ট্ৰান্সলেশ্যনৰ ছাবটাইটেলিঙৰ ট্ৰান্সক্ৰিপশ্যনৰ কাম কৰি থাকো মানে ফ্ৰীলান্সিংকে তো তেতিয়া মানে কভিডৰ টাইমত মানে বন্ধ হৈ গ'ল কাম তো কাম বন্ধ হৈ গ'ল কাৰণে কি কৰোঁ তো ফেচবুকত ডেইলি এটা কাহিনী লিখো তো তাৰপিছতে মানে এনেকে ভাল লাগে ফিডবেক পাওঁ ভাল লাগে তাৰপিছতে মই ভাবিলো নাই কাহিনী লিখাতকে যদি বনাই পিনি যদি প্ৰেজেন্ট কৰো তেতিয়া বেছি ভালকে মানুহে মোৰ মেছেজটো বুজি পাব মই কি ক'ব বিচাৰিছো মোৰ কাহিনী মোৰ ফিলিংছটো মই যিটো ফিলিংছ মই দেখাব বিচাৰিছো মোৰ সেইটো বেছিকে ফিল কৰিব পাৰিব মানুহে আৰু আজিতো ডিজিটেল যুগ হয় চ' মানে মই তেতিয়া ভাবিলো নাই কাহিনীকে তেতিয়া মই ফাৰ্ষ্ট ফোনটো মই ভানুবাইকে কৰিছিলো যে ভানুবাই এনেকে চিনেমা মই যদি সৰু এটা শ্বৰ্ট ফিল্ম বনাওঁ কিমান বাজেটৰ খৰচা হ'ব আৰু কেনেকে আগবাঢ়িব লাগিব চ' মই ভানুবাইৰ পৰাই মই আইডিয়াটো লৈছিলো চ' মই আৰু ভানুবাই তাৰপিছতে মোক ভাস্কৰদাৰ নামটো দিছিলে ভাস্কৰদা এইটো ক্ষেত্ৰত বহুত তেতিয়া অভিজ্ঞ আৰু এক্সপিৰিয়েঞ্চ টেকনিকেল ফালৰ পৰা তো মই ভাস্কৰদা আৰু ভানুবাইৰ পৰা ভাস্কৰদা নাম্বাৰ পালোঁ ভানুবাই আৰু ভাস্কৰদাক মই কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব আৰু তেওঁলোকক ফাৰ্ষ্ট ফোনটো তেওঁলোককে কৰিছিলোঁ তাৰপিছতে মই অকণমান ফিল্ম মেকিঙৰ ওপৰত যিহেতু ক'ভিডৰ টাইম আছিলে তো বহুত টাইম ফ্ৰী টাইম আছিলে তো মই অনলাইন ফিল্ম মেকিঙৰ ওপৰত কোৰ্চ কৰিলোঁ আৰু বহুত ৰিচাৰ্চ কৰিলোঁ আৰু সেই ৰিচাৰ্চ কৰি মেলি মই 2 বছৰ পুৰা ৰিচাৰ্চ কৰিলোঁ তাৰপিছতে মই শ্বৰ্ট ফিল্ম এটা বনালোঁ শ্বৰ্ট ফিল্মটো মই ফিল্ম ফেষ্টিভেলত দিব ষ্টাৰ্ট কৰিলোঁ চ' তাত মানে এৱাৰ্ড পালোঁ চ' এৱাৰ্ড পোৱাৰ কাৰণে মোৰ অলপ উৎসাহ বাঢ়ি গ'ল
তো তেনেকে Confidence ষ্টাৰ্ট হৈ এটাৰ পাছত এটা এতিয়া মানে নিচা টাইপৰ হৈ গৈছে আৰু কেইখন মানে বনালা চিনেমা বনাই এতিয়ালৈকে? ভাল লাগে খুব 2খন ফিচাৰ ফিল্ম বনালো আৰু 5খন মান শ্বৰ্ট ফিল্ম বনালো সেই গোটেই কেইটাতে এৱাৰ্ড পাইছা এৱাৰ্ড মানে সৰু কিছুমানত সৰু সুৰা এৱাৰ্ড পাইছো কিছুমানত হলেওতো পাইছা ন পাইছো আৰু বা মানিব লাগিব তোমাতকৈ বহুত আগতে বনোৱা মানুহে আজিলৈকে এৱাৰ্ড গোটাব পৰা নাই হয়তো সেইটো প্ৰচেছ কৰা নাই মানে বহুতে ফিল্ম ফেষ্টিভেল সাবমিট নকৰে বনাই পিনি বহুতে আমনি পায় আচলতে এইবিলাক সৰু সুৰা কাম নহয় বহুত ঝামেলা আছে এইখিনি যে তাই ধৈৰ্য ধৰি কৰিব পাৰিছে সেইটোৰ কাৰণে আচলতে ধৈৰ্যৰ ফল মিঠা বুলি কয় ন সেইকাৰণে পাইছা ফিল্ম ফেষ্টিভেলত তাৰমানে বহুত ফিল্ম ফেষ্টিভেল সাবমিট কৰো আমি বহুত এটা দুটা নহয় মানে 10টা 15টা 20টা তাৰ পাছতে সিলেকশন হয় কাৰণ সিলেকশনটো বহুত টাফ মানে গোটেই অল ৱৰ্ল্ডৰ পৰা সাবমিশন হয় 1000টা 1500টা ফিল্ম সাবমিশন হয় তাৰ পৰা 50টা সিলেক্ট কৰে আৰু এৱাৰ্ড পায় মাত্ৰ 10টা মানে তো সেইটো মানে বহুত এটা টাফ কম্পিটিশন হয় বহুত কেতিয়াবা ভাগৰি যাওঁ কেতিয়াবা ভাবো বাদ দিওঁ আৰু কি এইবিলাক বনাই থাকো প্ৰচেছ কিবা কিবি বহুত আছে নহয় বহুত প্ৰচেছ আছে বহুত মানে গোটেই ডিটেইলছ দিব লাগে চিনেমাৰ ডিটেইলছ কাহানী প্লাছ যিমান কাষ্টিং আছে যিমান ক্ৰু মেম্বাৰ্ছ আছে চবৰে মানে বায়োগ্ৰাফি ফিল্মোগ্ৰাফি চব ডিটেইলছ দিব লাগে টেকনিকেল ফালৰ পৰা ডিটেইলছ দিব লাগে চব ডিটেইলছ দিব লাগে আকৌ ফৰ্মেটো আকৌ বেলেগ বেলেগ ডিচিপি ফৰ্মেট লাগে ইটো ফৰ্মেট লাগে সিটো ফৰ্মেট লাগে বহুত ঝামেলা সেন্সৰ চাৰ্টিফিকেট লাগে তো সেইবোৰ বহুত ঝামেলা তো এইখিনি কৰাৰ পাছতো কেতিয়াবা সিলেকশন নহয় বহুত দুখ লাগে বহুত ডিপ্ৰেছন হয় তো এই আপ এণ্ড ডাউন হৈ থাকে মানে এইটো ৰাস্তা আৰু কিন্তু মানে বহুত ষ্ট্ৰাগল মানে স্মুথ নহয় মানে ৰাস্তাটো মানে স্মুথ নহয় বহুত খলা বমা আছে কিন্তু ভাল লাগে যেতিয়া মানে পাৰ কৰি যায় গৈ পেলাই সাকসেস হয় তেতিয়া মানে ভাল লাগে এই কষ্টখিনি মনত নপৰে অকমান মানে সব আপুনি ডিটেইলছ পঠালে কিন্তু ফৰ্মেটটো ভুল ফৰ্মেট গ'ল সেইটো কাৰণে ৰিজেক্ট হৈ যায় তো সেইটো মানে এনেকুৱা দিনো আহিছে মই মানে একদম NFDC নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যনত গৈ পিনি ৰিজেক্ট কৰি দিছে তেওঁলোকে ফৰ্মেটটো ভুল ফৰ্মেট দিছে বুলি তাৰপিছত মই নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন অফিচত গৈ টেকনিকেল টিমত গৈ মই মানে কাজিয়া কৰি আহিছো কিয় ৰিজেক্ট কৰিছে আমি ইমান কষ্ট কৰি বনাইছো আমি ইমান আমাৰ হাসি ৰখা পইচা বচাই আমি বনাইছো আপোনালোকে কিয় ৰিজেক্ট কৰিছে মই মানে সেনেকুৱা দিনো মানে মই ফেচ কৰিছো আৰু তো বহুত মানে আপ এণ্ড ডাউন আৰু আছে তাৰ পিছতে সফলতা মিলে আচলতে সফলতা ইমান সহজে নহয় ইমান সহজ হলে সবে সবল ব্যক্তি হলে হয় তুমি যে পাৰিছা সেইটো মানিব লাগিব কিন্তু একদম মানিছো এতিয়া তুমি ফিল্ম জগতলৈ তুমি কি মেছেজ দিব বিচাৰা মানে মই এইটোৱে মেছেজ দিব বিচাৰো যে তাৰ মানে বিশেষকৈ মিচিং আমাৰ ফিল্ম উদ্যোগৰ লগত জড়িত সকলো ব্যক্তিকে মই এটা মেছেজ দিব বিচাৰো যে তাৰ মানে ফিল্ম বনাব লাগে এতিয়া সাপোজ আমি কমাৰ্চিয়েল চিনেমা এটা যদি বনাও মানে কমাৰ্চিয়েল চিনেমা এটা বনালে মানে বহুত সাকসেছ হ'ল যেনিবা বহুত হিট হ'ল ছুপাৰ হিট হ'ল কিন্তু সেই চিনেমাখন আমাৰ গোটেই অসমৰ ভিতৰতে ঘূৰি পকি শেষ হৈ যাব কিন্তু যদি আমি এটা মানে আৰ্ট ফিল্ম বনাও ফিল্ম ফেষ্টিভেলত সাবমিট কৰো তেতিয়া গোটেই ৱৰ্ল্ডৰ পৰা মানুহ আহিব ফিল্ম মেকাৰ আহে ফিল্মৰ লগত জড়িত ব্যক্তিসকল আহে তেওঁলোকে দেখা পাব আৰু দেখা পাই তেওঁলোকে বিচাৰি তেওঁলোকে গম পাব যে এনেকুৱা এটা কমিউনিটি আছে মিচিং কমিউনিটি আছে চ' মানে কালচাৰটোৰ বিষয়ে জানিব পাৰিব তো তেনেকুৱা এতিয়া সাপোজ মানে দীঘলীয়া নকৰো আৰু তো সেইকাৰণে তাৰমানে মই ভাবো আৰু যে তাৰমানে অকমান আমাৰ যিটো কালচাৰ মিচিং কালচাৰ হয় মিচিং কালচাৰটো মিচিং কমিউনিটিৰ মানে হিষ্ট্ৰী হৈ গ'ল কালচাৰ হৈ গ'ল সেইখিনি মানে আমি ধৰি ৰাখিব লাগে এটাটো আমি ধৰি ৰাখিব লাগে বিশেষকৈ নতুনকো আঁকোৱালি ল'ব লাগে কিন্তু আমি নিজৰ যিটো অৰিজিনেল সেইটো মানে এৰি দিব নালাগে আৰু আমি মানে বিশ্বত আমি উপস্থাপন কৰিবলৈ প্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিব লাগে আমাৰ ফালৰ পৰা যদি অকমান হ'লেও যদি আমি আগুৱাই লৈ যাওঁ আমাৰ ফিল্ম উদ্যোগটো আমাৰ নেক্সট জেনেৰেশ্যনে আৰু আগুৱাই লৈ যাব তাৰ নেক্সট জেনেৰেশ্যনে আৰু আগুৱাই লৈ যাব কিন্তু আমি যদি ইয়াতে যদি ৰখি যাওঁ তেতিয়াহ'লে ৰখি যাব ডাউন হৈ যাব চ' সেইকাৰণে সকলোকে আহ্বান জনাওঁ যে সকলোকে ওলাই আহক মুভি বনাওক এয়াই আৰু আমাৰ মিচিং কালচাৰটোক বচাই ৰাখক আৰু বিশ্ব দৰবাৰত ওলাই লৈ যাওক নহয় জানো আৰু তোমালৈ আৰু শুভেচ্ছা জনাইছো আৰু তুমি আগুৱাই যোৱা
আজি যিখিনি কৰিছা ইয়াতকৈ আৰু আগুৱাই গৈ থাকা কিবা এটা সফলতা পাবলৈ নাম কৰিবলৈ কষ্ট আৰু বহুতৰ পৰা কেতিয়াবা কেহা তিতা মাতো শুনিব লগা হয় বেয়া হেৰিও পাব লগা হয় সেইখিনি সহ্য কৰি যোনে আগুৱাই যাব পাৰে সেইটোহে সাকসেস হয় আৰু তুমিও তেনেকে গৈ আছা গতিকে আৰু আগুৱাই যাওক তাকে কামনা কৰিছো বহুত বহুত ধন্যবাদ বা মানে মই সদায় মানে সদায় মোৰ আদৰ্শ হয় আৰু মানুহে মানে শিক্ষা বা মানুহৰ যোনটো মানে শিক্ষা বা ইনস্পিৰেশ্যন সেইটো ঘৰৰ পৰাই আহে সেইটো এষাৰ কথা আছে ঘৰৰ পৰাই আহে ময়ো ঘৰৰ পৰাই মানে পাইছোঁ ভানুবাইক দেখি দেখি আমি ডাঙৰ হৈছোঁ সেইটো কালচাৰেল লাইনলৈ ধাউতিটো মোৰ তেনেকেই আহিলে আমি সৰু হৈ থাকোঁতে বাই মানে ভানুবাই আহিলে মানে আমাক একদম পুৰা গান শিকাইছিলে এই মোৰ মনত আছে সৰুতে আহিলে আমি গান শিকোঁ আৰু ভানুবাইৰ পৰা এই দিনবোৰ মনত আছে তো ভাল লাগিলে আজি আহি মোৰ বহুত ভাল লাগিলে মনৰ কথা পাতি বহুত ভাল লাগিলে চ' থেংক ইউ চ' মাছ আজিলৈ ইমানতে এৰিছোঁ দেই ৰাইজ ধন্যবাদ